এখন হাবিত এটা বাঘ আৰু এটা মেকুৰী আছিল। মেকুৰী আছিল বাঘৰ মাহীয়েক। মা আৰু ভাগিন দুয়ো মিলি এদিন এটা পশু চিকাৰ কৰিলে। মেকুৰী মাহীয়ে আগতে মানুহৰ ঘৰত বনোৱা মঙহৰ সোৱাদ পাই থৈছিল। সেইকাৰণে তাই বাঘক ক'লে, আমি এই পশুটো সিজাই খাওঁ আহা। সিজাই খোৱা মঙহ বৰ সোৱাদ। বাঘেও মেকুৰী মাহীৰ প্ৰস্তাৱটো মানি ল'লে। সদায় তাৰো কেঁচা মঙহ খাই খাই আমনি লাগি গৈছিল। জুতিটো তাৰো সলাই চাবলৈ মন গ'ল। কিন্তু সিহঁতে পশুটো সিজাবলৈ জুই পায় ক'ত? বাঘে ভাবিলে যে তাৰ মাহীয়েকে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে যেতিয়া মানুহ এঘৰৰ পৰা জুইও আনিব পাৰিব। সি মাহীয়েকক ক'লে, তুমি মানুহ এঘৰৰ পৰা জুই অলপ লৈ আহাগৈ। মই তুমি নহালৈকে এই পশুটো লৈ ৰখি থাকিম। বাঘক এৰি থৈ মেকুৰী মাহী এখন গাঁও পালেগৈ। মেকুৰী মাহীয়ে গাঁৱৰ এঘৰ মানুহৰ ভিতৰলৈ সোমাই যায় আৰু দেখে যে বুঢ়ী মানুহ এজনীয়ে জুইশালত মাছ ভাজি আছিল। মাছৰ গোন্ধ পাই মেকুৰী মাহীৰ মুখৰ পৰা জিভাৰ পানী পৰিবলৈ ধৰিলে। তাই মিউ মিউকৈ মানুহজনীৰ ওচৰ পালেগৈ। মেকুৰীজনীলৈ মৰম লগাত মানুহজনীয়ে এটুকুৰা মাছ খাবলৈ দিছিল। তাই ভাবিলে, মই এই দয়ালু মানুহজনীৰ ঘৰত থকাই ভাল, সদায় জুতি লগাই লগাই খাবলৈ পাম। এনেকৈ ভাবি মেকুৰী মাহী মানুহজনীৰ ঘৰতে থাকি গ'ল। তাই ঘৰৰ নিগনিবোৰ মাৰিও মানুহজনীৰ উপকাৰ সাধন কৰিছিল। ইফালে বাঘে মাহীয়েকৰ বাবে ৰৈ ৰৈ শেষত পশুটো অকলে কেঁচাকৈ খাই পেলালে। বাঘে প্ৰতিজ্ঞা কৰিলে যে মাহীয়েকক য'তেই দেখে তাতেই বধ কৰিব। বহুদিনৰ মূৰত মেকুৰী মাহীৰ মনত পৰিল যে তাই মানুহজনীৰ ঘৰত জুইহে নিবলৈ আহিছিল। ভাগিন বাঘৰ খঙাল মুখখনৰ কথা মনত পৰি তাই ভয়তে কঁপিবলৈ ধৰিলে। এতিয়া উভতি গ'লে ভাগিনীয়েকে মাহীয়েকক শুদাই নেৰে। গতিকে তাই উভতি নোযোৱাটোৱেই উত্তম হ'ব বুলি গণ্য কৰিলে। আৰু সেই তেতিয়াৰ পৰাই মেকুৰীয়ে বাঘলৈ ভয় কৰা হ'ল আৰু বাঘক দেখিলে মেকুৰীয়ে পলাবলৈ ধৰিলে। এনেকৈয়ে মেকুৰী মাহী ঘৰচীয়া জন্তু হৈ পৰিল। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।